এই মহাত্মা গান্ধীয়ে টকাবোৰত কেলে হাঁহি থাকিবা? ও ভাই, তোর গার্লফ্রেন্ড কি হয়েছে গো? সৰুতে ককাৰ কথা শুনা নহ'লে ন, এতিয়া মই ক'ত থাকিলোহেঁতেন। কি কৈছিলনো ককাই? সেইটোৱে ন, নুশুনিলো নহয়। শুনা হ'লে এতিয়া তইতো বিয়ে পাছ কৰা। কচোন কাৰেণ্ট ক'ৰ পৰা আহে? কুকুৰৰ ঘৰৰ পৰা। কেলে? কেলে আমাৰ ঘৰৰ ওচৰত দেখোন কাৰেণ্ট গ'লে আইতাহঁতে দেখোন কুকুৰৰ পোৱালিহঁতে কাৰেণ্ট কাটিলে বুলিয়ে কয়। টিকটকৰ কমেডি উৎপল দা কিমানলৈকে পঢ়া জানো আহক। হয় উৎপল দা, আপুনি কিমানলৈকে পঢ়া? হয়, মই TTMP কৰিলো। ৱাও, আপুনি চোন বহুত পঢ়িলে। আজি ফাৰ্ষ্ট টাইম শুনিছো TTMP। বেয়া নাপায় যদি ক'ব নি TTMP ফুল মিনিং? হয় হয়, টানি টুনি মেট্ৰিক পাছ। ঐ, আজিকালি মানুহ মৰিলে আকৌ বুলি গুচি আহে নি বে? ধেৎ পাগল, কি ফটোৱা কথা কৈ আছো? নহয় বে, কালি চা না মহাত্মা গান্ধীয়ে মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে। অদৰকাৰী কথাবোৰ কৈ থাকিব। ব'লা, এখন ষ্টাৰ্ট হোৱা নাই, নামি কি কেইটা মাৰচোন। স্কুটিখনত কি কেইটা মাৰ। আই লাভ ইউ টো ক'ৰ পৰা আহিছে বাৰু? চাইনাৰ পৰা আহিছে আকৌ। তই কেনেকে গম পালি? নো ৱাৰেণ্টি নো গ্যাৰাণ্টি। চলিলে বহুত দিন চলিব, নচলিলে এদিন হ'ব। এই বাচা না, কালি মোক কপাই আইফোন এটা কিনি দিলে। বাহ ভাই, তোৰ এখন কপাল নহয় দেই, কপাল নহয় এখন তোৰ। কি নহলে অসমৰ এফাল। কি এই মহাত্মা গান্ধীয়ে টকাবোৰত কেলে হাঁহি থাকিবা? কান্দি থাকিলে টকাবোৰ তিতি যাব যে, সেইকাৰণে হাঁহি থাকে ক। अबू भाई। हाँ भाई, तुम इतने पतले क्यों? चल बोजड़ी के ইমান কে টিকটক বনাও কোনো চিন নাপায় বে। চা না, ইমান মানুহ আছে, ইমান কে টিকটক বনাও, এটা মানুহ চিন নাপায়। ভাই তই চিনি পাও নেকি মোক? বন্ধুসকল, তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিবিলাকে নতুনকৈ আহিছে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ' লগ নোপোৱালৈকে বাই।